নমস্কাৰ বন্ধু বান্ধৱীসকল, আন্তৰিক স্বাগতম জনাইছোঁ এডুকেয়াৰ জিকেলৈ। SCERTৰ অধীনত ৰেগুলাৰ DLED কোৰ্চ 2020ৰ প্ৰি এণ্ট্ৰি টেষ্ট অৰ্থাৎ পেটৰ এডমিট কাৰ্ড ইতিমধ্যে ৰিলিজ কৰা হৈছে। এডমিট কাৰ্ড কেনেদৰে ডাউনলোড কৰিব এইটো ভিডিঅ'ত আমি চমুকৈ আলোচনা কৰিম। প্ৰথমতে আপোনালোকে এক্সেছ কৰিব লাগিব অফিচিয়েল পৰ্টেল scrtassam.co.in। এইটো ৱেবছাইট ব্ৰাউজ কৰাৰ পিছত আপোনালোকে তলৰ পিনে যাব, ইয়াতে ডাউনলোড এডমিট বুলি লিংকটো দেখা পাব। সেইটো লিংকত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনে ধৰণৰ পেজ এখন আহিব। তলৰ পিনে যাব লাগিব, যেটো 4 নম্বৰ পইণ্ট আছে ডাউনলোড এডমিট কাৰ্ড, তাতে ক্লিক কৰিব আৰু নিজৰ এপ্লিকেশ্যন নম্বৰটো দিব লাগিব। কেৱল এপ্লিকেশ্যন নম্বৰ লাগে আৰু একো নালাগে। এপ্লিকেশ্যন নম্বৰ দিয়াৰ পিছত গো বাটনটোত ক্লিক কৰিব লাগিব। মই এটা এপ্লিকেশ্যন নম্বৰ ইয়াতে এণ্টাৰ কৰি গো বাটনটোত ক্লিক কৰিছোঁ আৰু মোৰ সন্মুখত এখন এডমিট কাৰ্ড জেনেৰেট হৈছে আৰু তলৰ পিনে ডাউনলোড এপ্লিকেশ্যন এডমিট কাৰ্ডৰ বাবে দুটা লিংক, মিৰৰ 1 আৰু মিৰৰ 2। যদি কিবা কাৰণত কোনো এটা লিংকে কাম নকৰে, অন্য এটা লিংকত ক্লিক কৰি এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। এডমিট কাৰ্ডখন ডাউনলোড কৰাৰ পিছত তাতে বহুখিনি আপোনালোকে ইনষ্ট্ৰাকশ্যন দেখা পাব। সেই ইনষ্ট্ৰাকশ্যনখিনি ভালদৰে চাই ল'ব। এইখন এখন এডমিট কাৰ্ড আৰু পৰীক্ষা আছে অহা 18 অক্টোবৰ 2020 ৰাতিপুৱা 11 বজাৰ পৰা 1 বজাৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত হ'ব, 2 ঘণ্টা। ইনষ্ট্ৰাকশ্যনসমূহ চাই ল'ব, ইয়াতে দিয়া আছে আৰু কেনেদৰে এনসাৰ কৰিব সেয়াও দিয়া আছে, ভালদৰে চাই ল'ব সেইখিনি। আৰু এয়া আছিল শ্বৰ্ট ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।